Hi guys, welcome back to my channel Assam Gaming Farouk. So আপোনালোকে বহুতে কমেণ্ট কৰি আছিলে জয়গুট কাঠৰ মহটো দেখাবৰ বাবে চ' ফাইনেলি সময় নোপোৱাৰ বাবে আপোনালোকক দেখাব নোৱাৰিছিলোঁ চ' শ্বৰ্ট ভিডিঅ' দিছিলোঁ বহুতে আপোনালোকে লং ভিডিঅ' দিবৰ কাৰণে কৈ আছিলে যাৰ কাৰণে আজি আহিলোঁ আপোনালোকক মহটো দেখাম বুলি চ' মোৰ পিছফালে আছে মহটো আৰু এটা কথা আছে চ' দুয়োটা মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তাৰপিছত দুয়োটা মই আপোনালোকক দেখাম চ' যিসকলে এতিয়ালৈকে লাইক কৰা নাই সকলোৱে লাইক কৰি দিব আৰু যিসকলে মোৰ চেনেল নতুন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাইলে প্ৰাইজ এয়া মোৰ সন্মুখত আছে মুঠা ফুৰাৰ ডাঙৰ মহটো লগত আছে জাহাংগীৰ খুৱাই আছে গা চাই লওক সৰুটো পথাৰত আছে তো ডাঙৰটো চাই লওক উঠাই দিয়া চাই লওক বহুত সুন্দৰ এটা মহ বয়স কম এখন লৈ আনিবা চাই লওক ইয়াত জাহাংগীৰ লগতে আছে আৰু মহৰ বয়স কম বাৰু ছদাত মাত্ৰ বয়স ছদাত মাত্ৰ বয়স দাঁতি এতিয়া বোলে দাঁতি উঠিছে চাওক বহুত সুন্দৰ আৰু শিংযোৰ ভালে আছে কিন্তু হ'লেও মিহি কিন্তু হ'লেও বয়স হ'লে লাহে লাহে মোটা হ'ব শিঙৰ ঘাটি বহুত সুন্দৰ আৰু ওখ বহুতখিনি আছে চাওক বহুতখিনি ওখ কিন্তু চাই লওক বহুত সুন্দৰ সজা মহটো আৰু খুৱাই আছে স্বাস্থ্য পাতি কিন্তু বহুত মহৰ কমি গৈছে কিন্তু ইয়াৰ স্বাস্থ্য পাতি কমা নাই চাওক এইখিনি লৈ নেকি চাই লওক এয়া সুন্দৰ মহটো ডাঙৰটো বৰ্তমান দাঁতি উঠিলে চ' অনাৰ সময়ত ছদাত আছিলে বয়স চাওক আৰু চৰৰ পৰা আনিছিলে আপোনালোকে জানে চ' সুধিম আপোনালোকে সম্পূৰ্ণখিনি জানিবলৈ পাব যিহেতু এই মহটোৰ ভিডিঅ' মই প্ৰথমবাৰ বনাবলৈ আহিছোঁ প্ৰথমবাৰ বনাই আছোঁ চ' য'তো ইয়াৰ ভিডিঅ' বনাব নোৱাৰিছিলোঁ মই আৰু এতিয়া প্ৰথমবাৰ আপোনালোকক এইটো মই দেখাই আছোঁ চাওক বহুত সুন্দৰ বহুত সজা এটা মহ চ' যুঁজ লাহে লাহে সুন্দৰ হ'ব চ' যুঁজত মানে কিবা অসুবিধাৰ কাৰণে কেতিয়াবা যুঁজা হৈ যায় বাৰু চ' সেইটো থাকে কিন্তু হ'লেও মাথা পাতিলে বাৰু যুঁজিব ভালকৈ বুলি আশা আছে সকলো আশীৰ্বাদ কৰিব চ' মোক ভালকৈ ৰাখি আছে আশা লৈ পেলাই যাতে ভালকৈ যুঁজিব পাৰে সকলো সেইটো আশীৰ্বাদ কৰিব চাওক আৰু সেই লগতে জাহাংগীৰ আছে ত' জাহাংগীৰ তুমি মহটো কিমান দিন ধৰি ৰাখি আছা এইটো কিমান দিন ধৰি এইটো আৰম্ভ হৈছে আৰু আগতে চেম্পিয়ন থাকোঁতেতো তুমি আছিলা ন তুমি নাছিলা চেম্পিয়ন থাকোঁতে নাছিলা আৰু এইটোহে তুমি প্ৰথমবাৰ ৰাখি আছা ন আঢ়ৈ মাহ হ'ল চাই লওক আৰু আগতে তুমি ক'ত আছিলা বাহিৰত আছিলা তামিলনাডু ন কেৰেলা আছিলে চ' কেৰেলাৰ পৰা আহিলে আপোনালোকে জানে এই জাহাংগীৰে চেম্পিয়ন মহক ৰাখিছিলে বহুত সময় ধৰি চেম্পিয়নক ৰাখিছিলে তাৰপিছত গৈছিলে নগাঁও গৈ পেলাই কামাণ্ডো মহটো ৰাখিছিলে আৰু সেই মহটো বহুত ভাল যুঁজিছে পিছত আৰু এতিয়া আহি পেলাই মুঠা খোৱাৰ ঘৰত আহিলে আৰু এই মহটো ৰাখি আছে চাওক চ' এই মহটো ৰাখিবলৈ তোমাৰ কি ভালে লাগি আছেনে ভাল লাগিছে ন তোমাৰ চবতকৈ মানে মানে ৰাখি পেলাই ভাল পাইছা কোনটো চেম্পিয়নক নে বেলেগ মহ গোটেইকেইটা ভাল লাগিছে ন হয় শুনিলে যিকেইটা মহ ৰাখিছে গোটেইকেইটা ভাল লাগিছে ইয়াকো ভাল লাগে চাওক বহুত সুন্দৰ মহটো ইয়াৰ যুঁজ তুমি আগতে কিবা চাইছিলা নে সেইখনেই গৈছিলে দেখা নাই ন ইয়াৰ যুঁজ দেখা পোৱা নাই চ' এখনেই লৈ গৈছিলে বহুত দূৰলৈ লৈ গৈছিলে কিন্তু যিকি নহওক তাত মাথা পাতা নাছিলে চ' ইমান দূৰলৈ লৈ গৈছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ চাওক মাথা নাপাতিলে এইটো কিবা এটা কাৰণ হ'ল চ' অহা বছৰ যাতে ভালকৈ চৰকাৰে যুঁজখন পাতিবলৈ দিয়ে আৰু সুন্দৰ যুঁজ যুঁজিব পাৰে তাৰে আশীৰ্বাদ কৰিলোঁ তাৰে কামনা কৰিলোঁ চ' সকলো আশীৰ্বাদ কৰিব চাওক মোৰতো এনেই কিমান দিয়া অনা হৈছিলে অঁ 3 লাখ প্ৰায় 3 লাখে পৰিল ন 3 লাখে পৰিলে চাই লওক চৰৰ পৰা অনা হৈছিল ন আগতে মালিকৰ নামটো কি আছিলে বাহাৰুল ইছলাম চ' চৰৰ বাহাৰুল ইছলামৰ পৰা আহিছিলে মহটো চ' বহুত ওখ মহ বয়স কম কিন্তু বহুতখিনি ওখ মহ দীঘলো বহুতখিনি আছে চ' লাহে লাহে যুঁজিব ভালকৈ যুঁজিব বুলি আশা আছে কিবা এটা কাৰণত পৰা মাথা পাতা নাছিল চ' বহুত সুন্দৰ মহটো
চ' ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু বহুতে আপোনালোকে কমেণ্ট কৰি আছিলে মহটোক দেখাবৰ বাবে সেইটো কাৰণে আহি পেলাই আপোনালোকক দেখাই আছোঁ চ' সকলোৱে লাইক কৰি দিব আৰু যিসকলে নতুন সকলোৱে ছাবস্ক্ৰাইব কৰিব চাওক ইয়াৰ গোটকাখৰা আছে চ' আপোনাৰ প্ৰথমতে মনোভাৱটো আপোনাক কওক মহটো ৰাখি পেলাই আপোনাৰ কেনে লাগি আছে মনোভাৱটো যদি বেয়া শুনিছোঁ চৰকাৰে বোলে মহটো উঠাই দি আছে হয় এহালকৈ মহ ৰাখিছোঁ যুঁজাম প্ৰতিশ্ৰুতি কৰিম ৰাইজক লৈ পেলাই হয় এতিয়া শুনিছোঁ যুঁজ উঠাই দি আছে চৰকাৰক আপুনি কিবা ক'ব বিচাৰে সেইবিলাক মোৰ নাইকিয়া হৈ যাব তেতিয়াহ'লে হয় চাই লওক ইমান ধুনীয়া ধুনীয়া মহ মানুহে কাটিহে খাব হয় হয় তাৰ বাহিৰেতো একো কাম নাই এতিয়া মহ দি আজিকালি গাড়ীও নেমাৰে হয় তো কামত নলগায় মানে ৰাইজে কি কৰিব এইবিলাক হয় ঘাঁহ খোৱা থকাই হ'ব এতিয়া ধৰা হাজিৰা মানুহৰ কথা আছে ঘাঁহ কিনাৰ কথা আছে কিন্তু তাক খোৱা একো লাভ নহ'ব চৰকাৰ যুঁজখন নিদিয়ে হয় চাইছে আপোনালোকে বহুত ভাল পাম জাহাংগীৰকো ৰাখি আছে তাকো দৰমহা দিব লাগিব চ' যদি যুঁজখন নহয় তেতিয়াহ'লে যুঁজ মানে ডেইলি 1000 টকা ঘাঁহ খাই আছে দুটা নহয় শুনিলে ডেইলি 1000 টকা ঘাঁহ ডেইলি 1000 টকা ঘাঁহ বছৰত ঘাঁহ কিমান যাব হিচাপ কৰা এইফালে তাক মানুহটোক দিব লাগে মাহে 8000 টকা হয় বছৰৰ টকা কিমান গৈছে যদি যুঁজখন নহয় এইবিলাক মোৰ ৰাখি আমি কি কৰিম কাম নহ'ব হয় শুনিলে আপোনালোকে চ' মহ এটা ৰাখিলে খৰচ কিমান হয় আপোনালোকে হিচাপ কৰি মিলাই লওক বহুত খৰচ হয় আৰু কেৱল মাত্ৰ চকৰ কাৰণে ৰখা হয় যাতে মহ যুঁজিলে ৰাইজক যুঁজখন দেখাব এটা নাম হ'ব সেইটো কাৰণেহে মানে যুঁজখন ৰখা হয় আগৰ পৰা মানে মহ ৰাখি আছে সেইটো কাৰণে মহ ৰাখে চ' চৰকাৰে যদি যুঁজখন মানে উঠাই দিয়ে যুঁজখন হ'বলৈ নিদিয়ে তেতিয়াহ'লে এইবিলাক মহ নাইকিয়া হৈ যাব আৰু লাহে লাহে আমাৰ এটা পৰম্পৰা নাইকিয়া হৈ যাব আৰু ইমান ডাঙৰ ডাঙৰ মহবোৰ আমি দেখিবলৈ নাপাম কেৱল মাইকী মহবিলাকহে দেখিবলৈ পাম চ' সেইটো কাৰণে যুঁজখন হ'ব লাগে ন যুঁজখন মানে চৰকাৰলৈ আপুনি সেইটো জনাব বিচাৰে হেৰি দিয়ে চৰকাৰ যুঁজখন দিলে আমি ভাল পাম হয় হয় যুঁজখন দিলে আমি ভাল পাম তাৰমানে এইবিলাক মোক তেতিয়া থাকিব ৰাইজে দেখা পাব বস্তুবিলাক তো এইবিলাক মোৰ নাইকিয়া হৈ যাবতো গম পাইছা হয় হয় ধন্যবাদ আপোনাক চ' চৰকাৰলৈ এটাই অনুৰোধ আমি সকলোৰে এটাই মানে অনুৰোধ যাতে চৰকাৰে ইমান ধুনীয়া ধুনীয়া মহবিলাক দিবলৈ কি কৰিব কাজিৰঙাতো কোনোবাই এৰি দিব জানো 3 লাখ টকীয়া মহটো কোনোবা কাজিৰঙাতে এৰি দিব জানো হয় হয় শুনিলে আপোনালোকে 3 লাখ টকা দি মহটো কিনি আনিছে যুঁজৰ কাৰণে ৰাইজক দেখাবৰ কাৰণে যদি যুঁজ নহয় তেতিয়াহ'লে মহবিলাক নাথাকিব কাজিৰঙাত এনেইতো আৰু এৰি দিব মানুহে ইমান টকা দি কিনি আনি পেলাই চাওক চ' চৰকাৰলৈ অনুৰোধ যাতে যুঁজখন হয় চাওক চ' ভিডিঅ'টো চাই পেলাই আপোনালোকৰ কেনে লাগিলে সকলোৱে কমেণ্ট কৰি পেলাই জনাব চ' যদিহে ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব চ' আজিলৈকে এইখিনি লগ পাওঁ বেলেগ এটা ভিডিঅ'ত চ' থেংক ইউ